গান নাগাই কি কৰিব নাচিবলৈ মন গৈছে কিন্তু নাচিব নাজানো মাটি দুখন মোৰ হ'ব মোৰ হোৱাৰ লগে লগে মোৰ এই চিন্তাবোৰ আঁতৰি যাব বুজিছা পিছে সেইবিলাক বাদ দে তোক যে মই কাম ফেৰা কৰিবলৈ দিছিলো কাম ফেৰা কৰিলে নে নাই কৈছিলো গৈছিলো তাই কৈছে তাই হেনো মৰি যাব তথাপিও মাটি বিক্ৰী নকৰে নকৰিলে হ'বনে তাই যদি মাটি বিক্ৰী নকৰে জোৰকে কাঢ়ি লম ময়ো মহাজন হয় কাঢ়ি ল'ব নোৱাৰিব আপুনি তাইক গোটেই গাঁৱৰ মানুহে মৰম কৰে হাত মাৰা ছোৱালী যে সেইকাৰণে সকলোৱে মৰম কৰে মই সেইবিলাক নাজানো মুঠৰ ওপৰত তেজ বনাই দি গোটেই গাঁওখন বিলাই দিওঁ কথাবোৰ কি কথা একদম চেষ্টা উপায় হ'ব তোক মই এনে টকা পইচা দি থকা নাই বাপুটোক এটা মই ভালকে তোমাক পেলাব লাগিব নহ'লে আমাৰ গাঁওখনৰ পৰা আঁতৰাব লাগিব পাৰিবিনে কি এইবিলাক অমূলক চিন্তা কৰি মাথাটো কিয় গৰম কৰিছা তই কামত লাগ আৰু যি কৰিব লাগে মই সৰ্বনাশ হৈ যাব এই গাঁওখন ধ্বংস হৈ যাব চাব দিলো কিবা আপুনি বলকি আছে কিবা কি হৈছে মানে যদি গাঁওখন বচাব বিচাৰিছ তেনেহলে সোনকালে তাইক মোৰ ওচৰলৈ লৈ আহ এই ছোৱালীজনীক সেই বাবাই কথাটো ঠিকেই কৈছে বাবাই কথাটো ঠিকেই কোন ডাইনী চম্পা তাই জন্মাৰ লগে লগে মাক ঢুকাইছে আৰু 2 মাহৰ পিছত আৰু 2 বছৰমান পিছত দেউতাক ঢুকাইছে আৰু এতিয়া আমাৰ গাঁও ডেকা ল'ৰা 5জনকৈ ঢুকালে তাইয়ে ডাইনী হয় আমাৰ কথা তই যে এই চুলিখিনি মেলি গোটেই গাঁওখন ঘূৰিব কিয় ঘূৰিব মই চুলি মেলিয়ে ঘূৰো বা বান্ধিয়ে ঘূৰো তই কোন খবৰ মই কোন দুবছৰ পিছত দেউতাকক ঢুকাই আপুনি নাজানে আমাৰ যে গাঁৱত মানুহবোৰ মৰি আছে চব এই কাৰণে পাগল হৈছ নেকি তই ইমান শিক্ষা দীক্ষা কৰি এইহে তই জ্ঞান ল'লি মই মিছা কথা কোৱা নাই শুনক তাই জন্মিয়ে মাকক খালে তাৰপিছত দেউতাকক তাৰপিছত ভায়েকক এতিয়া গোটেই গাঁওখন ধৰিছে এই যে 3 মাহত 5জন ল'ৰা ঢুকাইছে তাৰ কথা ক'ব গৈছে বিষক্ৰিয়া হোৱা মদ খাই মৰিছে আৰু এনেদৰে বিষক্ৰিয়া হোৱা মদ খালে 5জন নহয় গোটেই গাঁওখন ধ্বংস হ'ব আৰু তাই যে চুলি মিলি গোটেই গাঁওখন ঘূৰি মেলি ঘূৰে চুলি ঘূৰি ঘূৰে সেইটো তাইৰ কথা তাই ডাইনীয়ে হয় বাচি থাকে তেনেহলে গোটেই গাঁওখন ধ্বংস হৈ যাব মানে একো নাই এই মহাজনৰ উভতিৰ আগৰে পৰা মই থকা মাটিখিনি চকু দি আছিলে আৰু এই বিলেনে কিছুদিন আগতে মোৰ ঘৰলৈ গৈ মোক ধমকি দিছে মিছা কথা চুপ থাক যে মোক মাৰি পেলাব আৰু এই গাড়ীখন থাকিব নোৱাৰা কৰি দিব
সেইকাৰণে এই গৰু চোৰটোৰ লগত লগ লাগি মোক আঁতৰাৰ ব্যৱস্থা কৰিছে। মিছা কথা শুনিলি? বিহুত 2 টকা